Hi hello dosto, welcome to my assam aru why mane bilai sasi puli kita to bilai puli kita kiba kibi kori asu aru jabo lage merapani pray 10 ta man bojate ulai dim etia pray 9 ta man bajise botor to okon fokal korise ekidi burupini merapani koisu merapani kionu jam mane hokolo bilak sai থাকিব মোৰ বন্ধু ধুৰব এখন মানে দোকান এখন আৰম্ভণি কৰিব হ'ব আৰম্ভণি কৰিব তাত মোক মাতিছে তাকে গৈ আহো কিনো হয় কিনো দোকান সকলোবিলাক চাই থাকিব যাওঁতে অংকুকো লৈ যাম বাটৰ পৰা সকলোবিলাক চাই থাকিব হেকলকে খাবকা পেটা পটকনে কাটো থৈ আহো 1 hour later এই পাই গলো ইয়াক ললো ইয়াক লৈ কৰি মানে এতিয়া আহি মানে মাছ পথাৰ পলে মাছ পথাৰত অকণ ৰখি লৈছো তাৰপা লাহেকে যাম আৰু কিয় যাম কি কৰিম সকলোবিলাক চাই থাকিব এতিয়া অলপ কৈ দিছো মানে দোকান এখন মানে ওপেনিং কৰিবলৈ গৈছে আপোনাৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু মানে আপোনাৰ প্ৰয়োজন হয় সেইবিলাক সকলো বস্তু কিমান টকাত পাব অংকুৰ 99 আৰু সকলোবিলাক কি পায় কি নাপায় সকলোবিলাক চাই থাকিব গৈ আছো ফটাফট 15 minutes later ফাইনেলি আহি পাই গলো ইয়াত আৰু যাম এতিয়া অলপ বিদ্যুৎ ডাইৰেক্ট আহিব ইটা কাটিব উদ্বোধন কৰিব আৰু বেলুন চেলুন ফুলাই থকা হৈছে কিবা কিবি কৰি আছে যাম অলপ পাছতে দোকানখন ওপেনিং কৰিব সকলোবিলাক চাম সকলোবিলাক দেখাই থাকিম চাই থাকিব সকলোবিলাক অৱশেষত ৰৈ মানে বেলুন চেলুন ফুলাই কৰি হ'ল এতিয়া ফুটা পটা সময় পালে আৰু আমাৰ সমাজকৰ্মী এই বিদ্যুৎ বিদ্যা আমাৰ ফিটা কাটিব এতিয়া এইটো মই লৈছোঁ আজি 99 মাৰ্কেটত খুব ধুনীয়া লাগিছে ভাইটি দুলকে আৰম্ভ কৰিছে আৰু ইয়াত মানে 95% বস্তু 99 ৰুপিজত পাব 99 টকাত মানুহৰ দৈনন্দিন জীৱনত ব্যৱহৃত আচবাব সাজ পোছাক বাচন বৰ্তন ৰন্ধন প্ৰকৰণৰ লগত জড়িত সামগ্ৰী সকলো বস্তু পাব 99 মেৰাপানী ট্ৰেক্টৰ আলিত টাউনতে আৰু মেৰাপানী টাউনতে ট্ৰেক্টৰ আলিত সকলো আহি যাব মেৰাপানীত আমাৰ সঁচা কথা ক'লে গোলাঘাটত নাই না গোলাঘাটত নাই প্ৰথম আৰু আপোনালোকে আহিলে অভিভূত হ'ব 99 টকাত মইতো আচৰিত হৈছোঁ ইয়াত প্ৰিণ্টেড আপোনাৰ ধৰক বহুত দাম লিখা আছে বস্তুবিলাক যিবোৰ আমি বাহিৰত হয়তো যিটো প্ৰিণ্টেড থাকে সেইটোতে কিনো ইয়াত আমি দেখিছোঁ যে 400 টকা প্ৰিণ্টেড বস্তুটো 99 টকাত দিব পাৰে 600 টকা প্ৰিণ্টেড বস্তুটো 99 টকাত দিব পাৰে গতিকে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ আহিব আৰু ইয়াত আচলতে এতিয়া মানুহৰ লকডাউন বা ক'ভিডৰ পিছত মানুহৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া হৈছে তাৰ পিছত মানুহৰ প্ৰয়োজনীয় সামগ্ৰীটো লাগিবই ইয়াত ধৰক আপুনি কম দামতে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীৰে জীৱন অতিবাহিত কৰিব পাৰিব ধন্যবাদ সকলো আহি যাওক 99 ভাই তোমাৰ অনুভৱ কেনেকা বঢ়িয়া লাগিছে কি কম এতিয়া আল্টিমেট এয়াই 99 মালিক বুলি ক'ব লাগিব দেখাই দিয়া এইটো দেখাই দিয়া দুটা পাব 99 এইটো 99 দুটা পাব ষ্টিলৰ প্লাছ ইয়াৰ পাব 99 এপিচ ইয়াৰ পাব এপিচ ষ্টেণ্ডে হেতি 99 এইটো এনেকৈ মানে ফল মূলৰ পৰা ধৰি পিনি সকলোবিলাক তাতে ডাইনিঙত ৰাখিবৰ কাৰণে 99 বহুত আইটেম আছে বিয়েৰ মগ আছে যিকেইটা দেখাই দিয়া চেষ্টা কৰিছোঁ এনেকুৱা 2 পিচ আছে 99 প্লাছ আছে জুচি মগ এনেকুৱা আছে 2 পিচ 99 ৰ প্লাছ এনেকুৱা আছে কেটলি এপিচ কেটলি পিচ 99 কেটলি এপিচ লগত আছে এনেকুৱা 4টা কাপ ন ঠিক আছে এইবিলাক আছে এপিচ 99 এনেকুৱা পাব 4 পিচ 4 পিছত 99 ওৱাও এনেকুৱা পাব এপিচ 2 পিছত 99 এপিচত 99 এনেকুৱা আছে এপিচ 99 মানে এইবিলাকৰ মানে সকলোবিলাক মানে 4 পিচ 2 পিচ 99 না এনেকুৱা কাপ আছে তেৰ মাছ নেপাহৰিবি তেৰ মাছটো নেপাহৰিবি এনেকুৱা কাপ আছে 99
এটা আছে এটা হ'ব 99 ছটাত 99 না এটা 99 স্মেল দিকে ছটাত 99 বাস আছে এটো বল কেক বনাবলৈ ভালে কেকৰ কাৰণে এইটো মজা only 99 কাৰেণ্ট চাৰেণ্ট কোনো দৰকাৰ নাই বিন্দাছ only 99 ঐ ঠিক আছে কাপ আছে এনেকা কাপ আছে 12টা আছে 12টা আছে 12টা 12টা 109 109 109 ঐ তাত 10 টকা ডিফাৰেন্স ইফালে ইফালে নহয় জানো এনেকা আছে 6টা 99 99 এনেকা আছে 4টা 99 প্লাস এনেকা আছে 3টা 3 পিছত 99 প্লাস এনেকা আছে বাৰ্থডে গিফ্ট বাৰ্থডে গিফ্ট হয় 6 পিস আছে এইটো সুন্দৰ 6 পিছত 99 আহি যাব মেৰাপানীৰ পৰা মানে মেৰাপানী টাউনৰ পৰা টেকটোৱালি যিটো অকণমান সোমাই মানে 200 মিটাৰমান সোমাই পিনিয়ে 99ৰ বজাৰ লিখি থোৱা আছে না জানিব হয় 99 বজাৰ 99 বজাৰ এনেকা গিলাস আছে এই গিলাসটো দেখাই দিয়া এটা গিলাসটো দেখাই দিয়া গিলাস আছে এনেকা 6 পিছত 99 6 পিছত 99 প্লাস প্লেন গ্লাস আছে এইটো 99 নহ'ব এইটো 119 টকা 119 টকা এইটো 4টা পাব 4টা প্ৰডাক্ট আছে ইয়াত ফেনাইল হাৰপিক এইটো বাচন ধোৱা এইটো ডেটল 119 টকা নে 11119 হয় হয় এইবিলাক আছে বাটি সেট 99 এইটো কফি আছে আৰু এইটো আপোনাৰ 4টা আছে মোক 4টা দুটা বাটি 99 হয় মই কৈছোঁ আপোনালোকে আহক আৰু লওক হয় এনেকা আছে 99 গৰম পানী খাব পাৰিব ধুনীয়া এইটো অকল এটা ষ্টাইলে নহয় মানে ধেৰ ষ্টাইল আছে দেখোন এনেকা বাতি আছে বাতি সেট এইবিলাক বাটি সেট 6টা 8টা দুটা ডাঙৰ 4টা 6টা মানে টোটাল 8টা 99 আচ্ছা এইটো আছে 7টা 99 ইয়াত আছে বেলুনবিলাক ফুটি ফুটি গৈ আছে আৰু এইটো এটা ধুনীয়া ইয়াত আছে বাতি এটা আছে লগত ঢাকনিখন বাতি 4টা 99 যিবিলাক পাইছোঁ দেখাইছোঁ এইটোৱে আৰু ইয়াত আছে বাতি আছে 1 2 3 4 5 6টা 7টা আছে বাতি 7টা ডাঙৰ প্লাস এটা ধুনীয়া বাতি আছে মজবুত বাতি আছে 4টা আছে 4টা মানে বেলেগত গ'লে আপুনি 99ত মানে ল'ব নোৱাৰে মানে সেইটো অসম্ভৱ কথা মানে তাৰপৰা কি আছে আৰু এইকেইটাত 99 না 3টা 99 এই 3টাত 99 বেলেগতো 80 টকা নে 90 টকা লৈ লয় এটাত মই জনামতে ইয়াত এইটো বাতি আছে 99 আৰু আছে তাৰপিছত এটা দেখা এইটো কিমান 99 লাইটাৰ চুৰি এখন কোনখন প্লাছ এইটো আলু গুচোৱা 99 লেমন সেট বুলি কয় যাৰ এটা গিলাচ 6টা বৰ ধুনীয়া আছে কিটা এইটো দাম খালি অকণ বেছি পৰিছে ইয়াৰ দাম 119 টকা 119 টকা 9 টকা 10 টকা ইফালে ইফালে এইটো আছে ষ্টাইলি 99 এইটো পুৰা ডাইনিঙত সজাই থৈ পেলাই ধুনীয়াকৈ চানা টানা কিবা কিবি দিয়ে আৰু 99 এই তাপ আছে 3টাত 99 না এইকেইটাতো হয় বেলেগত তুমি 99 3টাত নোপোৱা একদম সঁচা কথা ক'বলৈ গ'লে নেপায় প্লাছ এইবিলাক বাতি আছে গিলাচ আছে 99 বেট আছে বেট কিমান ডাবল 9 নেকি নে 109 119 টকা বেট কিমান
299 299 এনেকুৱাটো নহয় যে আপোনাৰ যে 99 লৈছে বুলি কিবা বেয়া হৈ যাব পুৰা একদম ষ্টক পুৰা ষ্টক আছে এইটো পুৰা ষ্টক আছে প্লাছ এনেকা দিম এনেকা 2 পিচ পাব 119 টকা মানে ইয়াৰ 2 পিচ আছে 2 পিছত কিমান 119 টকা মানে এখন না জানো 2 পিছত 119 টকা এনেকা চিডেন চেয়াৰ আছে চিলড্ৰেন চেয়াৰ আছে চিলড্ৰেন চেয়াৰ কিমান এইটো চিডেন চেয়াৰ 109 টকা 109 টকা চিলড্ৰেন চেয়াৰ এইখন ধুনীয়া আছে এইখন আছে এইখন ধুনীয়া 109 টকা 109 টকা এখন এতিয়া ধুনীয়াকৈ এড্ৰেছটো কৈ দিয়া ক'ত আছিলে জেগাটো মেৰাপানী ট্ৰেক্টৰ আলি মানে মেৰাপানী টাউনৰ পৰা আহিলে মানে সোঁ চাইডৰ পৰা গোলাঘাট চাইডৰ পৰা আহিলে সোঁ চাইডে মানে 200 মিটাৰমান সোমাইলে 150 মিটাৰ 200 মিটাৰমান আহিলে পাই যাব সোঁ হাতে পাই যাব আৰু বহুত প্ৰডাক্ট আমাৰ এটা ফেব্ৰুৱাৰী 1st উইকত আমাৰ বহুতৰ প্ৰডাক্ট আহিব লঞ্চ কৰিম আৰু বহুত ঘৰুৱা মানে সামগ্ৰী আহিব কিটচেনৰ সামগ্ৰী আহিব কাপোৰ আহিব বহুত আহিব মই জনাত গোলাঘাটত নাই নেকি ইয়াতে প্ৰথম গোলাঘাটত মই জনাত তেনেকৈ নাই বাৰু নাই হয় মেৰাপানীতে আমি কৰিছোঁ আপুনি ফাৰ্ষ্ট আহক সকলো আহক অসমীয়া ল'ৰা এজন আগবাঢ়ি আহিছে সকলো সহযোগিতা সদায় লাগিব এতিয়া এনেকুৱা মহা আছে এনেকুৱা মহা আছে 99 প্লাছ এনেকৈ দামলা আছে এইবিলাক কেনেকুৱা আৰু এইটো 99 নাই মুহা 99 মহা 99 মুহা আছে 99 না চাউল খাবলৈ এনেকুৱা মেট আছে 99 এনেকুৱা মেট আছে এখনত 99 এখন 99 অনলি 99 এইটো আছে 99 অনলি 99 না এইটো ভাল আছে তো পুৰা ডাঠ পাতলা নহয় মানে হেণ্ডেল আছে আৰু দামলা আছে ডাঙৰ দামলা কিমান ডাঙৰ 99 ডাঙৰ দামলা আছে 99 এনেকুৱা বেগ আছে 99 বেগ 99 এনেকুৱা মেট আছে মেটখনটো ভাল আছে পুৰা ডাঠ ভাল আছে এখন ভাল গ্ৰাছ মেট না এখন 99 প্লাছ টাৱেল আছে এনেকুৱা 2 পিচ পাব 2 পিছত 119 টকা 2 পিছত 119 টকা হয় টাৱেল আছে প্লাছ তাৰপৰা ইনাৰ আছে তোমাৰ ইনাৰ অনলি 99 ইনাৰ পেন আছে 99 পেনটো 99 হয় 99 পেনটো 99 দেখাই দিয়া 99 চেণ্ডেল আছে চেণ্ডেল আছে এনেকুৱা আছে 99 পামচো এইবিলাক মাজত কাষ্টমাৰ আছে কাষ্টমাৰ সুধি চাওঁ কেনেকুৱা কি দাদা ক'ৰ পৰা আহিছে আপুনি মোৰ ঘৰ ইয়াতে অঁ মেৰাপানীতে আহিলোঁ ভাল লাগিছে একদম ধুনীয়া সুন্দৰ এজন অসমীয়া ল'ৰাই ইমান ধুনীয়া ব্যৱসায় এটা আৰম্ভ কৰিছে আমি গৌৰৱ অনুভৱ কৰিছোঁ অসমীয়া মাজতে এনেকুৱা ধৰণৰ মানুহ আছে অলপ ধুনীয়া এটা ব্যৱসায় কৰিব লাগিছে বিশেষকৈ আমাৰ মেৰাপানী হেৰিটো হয় এটা দৈংগনিচা অঞ্চলত ড্ৰয়িং বুলি ক'লে গম পায় আৰু বিশেষকৈ গোলাঘাটতো হয় গোলাঘাট গম পোৱা নাই বাৰু প্ৰথম মই ইয়াত মেৰাপানীতে হৈছে প্ৰথম যিহেতু আহিছোঁ আৰু ভাল হৈছে বস্তু এই কাটলেট এযোৰ নিম বুলি আহিছোঁ বৰ কম দামতে 99 অনলি এইটো বেলেগতো নাপাব ইয়াত আপোনাৰ আমি জনাততো বেলেগত আপোনাৰ এইবিলাক 200-300 মান ল'ব বা 180 মান দিলে অনুভৱ কেনেকুৱা ভৱিষ্যতৰ পৰা শুভকামনা থাকিলে আহিব লাগে আহিলোঁ যেতিয়া মই কিবা এটা লৈ যাওঁ আহি আছোঁ এতিয়া ঘৰলৈ মই লৈ ল'লোঁ গিলাচৰ ছেট এটা অনলি 99 আৰু আপোনালোকেও আহক লওক সকলোবিলাক মানে মই কি কৈছোঁ আল্টিমেট মানে আপুনি যিকোনো বস্তু পাব 99 টকাত যাওক মেৰাপানীতে বেছি কম নহয় লৈ আহক আৰু আহি পাই গ'লোঁ ঘৰত আহি গ'লোঁ চাওঁচোন 99 কিলো পালোঁ পকেটতে 6টা গিলাচ আছে কিমান মোৰ মতেতো 99 টকাত বহুত ধুনীয়া গিলাচ পাইছোঁ চাওঁ তাকে খুলি পেলাই 6টা গিলাচ
ধুনীয়া ধুনীয়া একদম সুন্দৰ হৈছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ধন্যবাদ